কলপাতেৰে বনোৱা এয়া চুঙা পিঠা বনালোঁ। চুঙাৰ নিচিনাকৈ বনালোঁ। কলপাত আজিকালি দেখিবলৈ নাপায়, তথাপিও অকণমান পালোঁ, সেয়েহে আজি ভাবিলোঁ কেইটামান পিঠাকে বনাওঁ আৰু আপোনালোকৰ ওচৰতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, সেইকাৰণে বনালোঁ। চাবচোন কেনেকুৱা লাগে, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, যিবিলাকে আগতে বনোৱা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা পিঠা ৰেচিপি। এয়া মই পিঠাগুড়ি লৈছোঁ, ইমানখিনি লৈছোঁ। নাৰিকল লৈছোঁ, ৰুকা নাৰিকল, তাৰপিছত চেনি দিম আৰু অকণমান নিমখ দিম। আৰু এয়া দেখিছেনে, কলপাতৰ এনেকুৱাকৈ চুঙা বনাই লৈছোঁ। কলপাতখন ধুই ভালদৰে ৰ'দত দিছোঁ, দিয়াৰ পিছত এনেকুৱাকৈ গোলকৈ কাটি লৈছোঁ। তাৰে পিছত চুঙা কেনেকৈ বনাম মই দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। মই প্ৰথমতে পিঠাগুড়িখিনিত এয়া ৰুকা নাৰিকলখিনি দি লৈছোঁ। তাৰপিছত ইয়াতে অকণমান মই নিমখ দিম, অকণমান সাধাৰণ নিমখ দিছোঁ। এতিয়া মই ইয়াতে চেনি দিম, অলপ মিঠা হোৱাটো মই সানি লৈছোঁ। দিছিলোঁ সেইকাৰণে বেছিকৈ শুকাইছে, একো নহয়, পিঠাখিনি হ'লে দুটা ভাল কৰি লৈছোঁ। এতিয়া মই এনেকৈ চুঙা বনাই দিম। এয়া মই মেৰিয়াই লৈছোঁ। শলা লৈছোঁ, বাঁহৰ শলা। এনেকৈ শলা মাৰি লৈছোঁ। এতিয়া মই এইখন এনেকৈ মেৰিয়াই লওঁ। সানি থোৱা পিঠাগুড়িখিনি দিম, অলপ অলপকৈ ভৰাই দিব, নহ'লে পৰি যাব পাৰে। এনেকৈ মই গোটেইকেইটাতে ভৰাম। এয়া মই কেৰাহীত পানী দিছোঁ, উতলাবলৈ দিছোঁ পানীখিনি উতলিছে ইতিমধ্যে। এতিয়া মই ইয়াতে এইডাল উঠাই দিছোঁ। এইবাৰ মই ইয়াতে পিঠাকেইটা দিম এনেকুৱাকৈ। এয়া দেখিছেনে, এনেকুৱাকৈ মই পিঠাকেইটা দিছোঁ। এতিয়া ঢাকনি এখন মাৰি দিম মই। এয়া মই ইয়াতে ঢাকনি এখন মাৰি দিছোঁ। এতিয়া মই এইখিনি পিঠাখিনি ভালদৰে সিজাবলৈ দিম, তাৰে পিছত আপোনালোকক দেখুৱাম কেনেকুৱা হয়। 20 মিনিটমান সময় লাগিছে, পিঠাকেইটা ৰেডি হৈছে। এতিয়া মই কলপাতৰ পৰা এৰুৱাই আপোনালোকক দেখুৱাম, ধুনীয়াকৈ সিজিছে। সেয়া মোৰ পিঠা ৰেডি হৈ গ'ল, দেখিছেনে? দেখিবলৈ ঠিক চুঙাটোৰ নিচিনাই হৈছে।
আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব যদি কোনোবাই বনোৱা নাই আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।